এইখিনি চাই লওকচোন। এইখিনি আহিল আজি মই বনাম। তাৰ বাবে মই এতিয়া এয়া শুকান মাছ অলপ লৈ লৈছোঁ, সৰু শুকান মাছ অলপ লৈছোঁ, ধুই পখালি সুন্দৰকৈ। তাত নিমখ দিছোঁ, হালধি দিছোঁ। মই চৰচৰি বনাম আজি এইখিনিৰে। এইখিনি এতিয়া সুন্দৰকৈ নিমখ হালধি সুন্দৰকৈ সানি লৈছোঁ। চাওঁ, এয়া সানি ল'লোঁ। নিমখ হালধিটো যাতে ভালকৈ সোমায়, নিমখ অলপ কমাই দিছোঁ যিহেতু শুকান মাছত নিমখ থাকেই। এতিয়া মই কি কৰিম চাওক, এটা কেৰাহী পাতি দিলোঁ, দি পেলাই গেছটো জ্বলালোঁ আৰু কেৰাহী এটা পাতি দিলোঁ। ইয়াতে মই মাছখিনি পহিলা ভাজি ল'ম। এতিয়া কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে অকণমান মাষ্টাৰ্ড অইল দি দিছোঁ। বৰ সৰহকৈও মই তেল নিদিওঁ, তেল দিয়া নাই বৰ সৰহকৈ, সকলোৱে খাব পৰাকৈ বনাওঁ। গতিকে অলপ তেল দিলোঁ, কমাই পেলাই এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই মাছখিনি দিলোঁ ভাজিবৰ কাৰণে। শুকান মাছত আপুনি মাছ যদি তেলৰ সৰহকৈও দিয়ে তেলটো শুহি লয়। মই যিহেতু কমাই দিছোঁ গতিকে এইটো শুহি ল'বই আৰু, নহয় জানো। এতিয়া এইখিনি ভালকৈ মই এনেধৰণে মাছখিনি ভাজিলোঁ। এয়া চাওক, এটা অতি সুন্দৰ ৰেচিপি হয়। শুকান মাছ এনেও কিমান উপকাৰী জানে, মেলেৰিয়াৰ কাৰণে উপকাৰী, যিকোনো জ্বৰৰ কাৰণে ঔষধ হয় শুকান মাছ। যিসকলে খাব পাৰে শুকান মাছটো এনেকৈ বনাই খাব। এইখিনি ইতিমধ্যে ভজা হৈ গৈছে। মই এইখিনি কাটি ৰাখিম। বহুত পদ্ধতিৰে মই শুকান মাছৰ ৰেচিপি বনাওঁ, আপোনালোকে চাই যাবচোন, তেতিয়া দেখা পাব। আৰু এনেও ভিডিঅ'বিলাক আপোনালোকে পহিলাৰ পৰা শেষলৈকে চাব দেই। ষ্টেপ বাই ষ্টেপ দি থকা যায় যে, গতিকে ধৰক ভিডিঅ'বিলাক যদি আধা চাই স্কিপ কৰে তেতিয়াহ'লে গোটেইখিনি ধৰিব নোৱাৰিব। এয়া চাওক, অকণমান আকৌ তেল দিলোঁ। ইয়াতে মই যদিও দেখুৱাব নোৱাৰিলোঁ, আদা, নহৰু, পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়াৰ এই পেষ্টটো মই বনাই ল'লোঁ। কেমেৰাৰ যান্ত্ৰিক বিজুতিৰ কাৰণে মই ভিডিঅ'টো ৰাখিব নোৱাৰিলোঁ, গতিকে ধৰক তাৰ বাবে মই দুখিত। এই পেষ্টটো তেনেকৈয়ে মই মিক্সিত বনাই ল'লোঁ। দেখুৱাব নোৱাৰাৰ কাৰণে মই নিজৰে মনটো বেয়া লাগিছে, কিন্তু উপায় নাই আৰু। চাওকচোন, এতিয়া এইখিনি সুন্দৰকৈ মই ইয়াতে অলপ নিমখ দিছোঁ, তাতে অলপ হালধি দিছোঁ, দি পেলাই এইখিনি মই সুন্দৰকৈ ভাজিম শুকান হোৱালৈকে। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু আপোনাৰ বন্ধুবৰ্গও যাতে উপকৃত হয় তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোবোৰে আমি উপকৃত হ'ব পাৰোঁ, নহয় জানো। এতিয়া এইখিনি মই সুন্দৰকৈ গৈ আছোঁ। এয়া শুকান নোহোৱালৈকে এইখিনি অকণমান লৰাইবকৈ ভাজিম, যিহেতু ইয়াৰ কেঁচা গোন্ধটোও যাব লাগিব, আৰু তাৰোপৰি ধৰক সিজিব লাগিব বস্তুটো। গতিকে এইখিনি এনেকৈয়ে মই ভাজিছোঁ। এই চৰচৰিটো খাব আৰু বিলাহী আৰু সৰিয়হ দিয়া বৰ সুন্দৰ হয়। ইতিমধ্যে শুকান হৈছে। তাতে এতিয়া মই অকণমান পানী দি দিছোঁ, যিহেতু অকণমান পানী দিব লাগিব, কাৰণ মাছখিনি ইয়াতে দি সিজাব লাগিব, নহয় জানো। উতলাৰ লগে লগে মই মাছখিনি, ভাজি ৰখা মাছখিনি পেলাই দিলোঁ। চাওক, এটা অতি সুন্দৰ ৰেচিপি, বনাবলৈ অতি সহজ হয়। আৰু সৰু মাছটো এটাৰ কাৰণে লোৱা যায়, ইয়াত কাঁইট নাথাকে, কাঁইটবোৰ থাকে কিন্তু ধৰক চোবাই খাব পাৰি, একেবাৰে কোমল। গতিকে সৰু মাছটো ল'লে সেইখন খাবলৈ বৰ ভাল হয়, চৰচৰিখন। চাওক, দেখাত মাছ নাই যেনেই লাগিছে, নহয় জানো, সৰু মাছ যে, কিন্তু খাবলৈ এনেকুৱা সোৱাদ হয়। আপুনি যদি দালি অকণমান বনাই লৈ ইয়াৰ লগত ইয়াক চাটনি হিচাপে খাব পাৰে, আৰু যদি এনেও খায় তেতিয়া ইতিমধ্যে হৈ গৈছেতো নমাই দিলোঁ। নৰসিংহ বা কাৰি পাতা অলপমান ধুই পখালি সুন্দৰকৈ ৰাখিছিলোঁ, সেয়া দি দিলোঁ। দি পেলাই অকণমান মই গেছটো অফ কৰি ঢাকি থৈছোঁ, যাতে তাৰ ভাৱটো যায় হেৰিখিনিলৈ, গোন্ধটো যাতে সুন্দৰ হয়। এতিয়া চাওক, কাৰি পাতাটো দিলে সুন্দৰ হয়, গোন্ধটো ভাল লাগে। এতিয়া এই কাৰি পাতাটো কাম নাই আৰু, এতিয়া ৰসটো ওলাই গ'ল, এটা আঁতৰাই ৰাখিলোঁ। এতিয়া এইখিনি চাওক, এইখিনি সুন্দৰকৈ ঢালি দিলোঁ। কিমান সুন্দৰ এটা ৰেচিপি চাওকচোন, দেখিবলৈকে কিমান ধুনীয়া। আপুনি একো নহ'লেও গৰম গৰম ভাতৰ লগত ইয়াৰে অলপ অলপ লৈ পেলাইও ভাতকেইটা সুন্দৰকৈ একাঁহী ভাত খাব পাৰে পেট ভৰাই। কিমান এটা সুন্দৰ ৰেচিপি, বনাবলৈও সহজ, খাবলৈও অতিকে সহজ হয়। ইয়াতে মই জলকীয়া বেছি খোৱাসকলৰ কাৰণে কেঁচা জলকীয়া 3টাও দি দিছোঁ। চাওক, এটা অতি সুন্দৰ ৰেচিপি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব।
আৰু এটা নতুন ভিডিঅ' মই লৈ আহিম। তেতিয়ালৈকে আপোনালোক সুন্দৰ হৈ থাকক, কুশলে থাকক, ভালেৰে থাকক, তাৰে কামনা কৰিলোঁ। আজিলৈ ইমানতে আহিলোঁ। ধন্যবাদ জনালোঁ আপোনালোকক।